এভৰিৱান সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আন এটা ভিডিঅ'ৰ সৈতে আৰু আপোনালোকৰ নিশ্চয় খবৰ ভালেই মোৰ বৰ্তমান ভালেই আৰু আজি মই আপোনালোকক দিম দুটা ৰেচিপি নহয় আচলতে ঘৰতে খাবৰ কাৰণে বনাম যেতিয়া আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম আৰু আপোনালোকৰ মোৰ ভিডিঅ'বোৰ চাই যদি ভাল লাগে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব আৰু আপোনালোকক কেনেকুৱা ধৰণৰ ভিডিঅ' লাগে মোক কমেণ্ট কৰি জনাব মই তেনেকুৱা ভিডিঅ' দিবলৈ আপোনালোকক চেষ্টা কৰিম আৰু মই বনোৱা কৰাখিনি কৰাৰ আগতে কালি মই কাম এটা কৰি ৰাখিছিলোঁ আৰু সেইখিনি আপোনালোককো দেখাম বুলি ভাবিছোঁ তেনেহ'লে ব'লক ভিডিঅ'টো চাই থাকিব ভিডিঅ'টো শেষলৈকে এইটো দেখিছে পুলি হয় পুলি নহয় আচলতে ডাল আছিলে মই পচাই থৈছিলোঁ আৰু এয়া সৰু সৰুকৈ শিপা ওলাইছে আৰু এয়া পাত ওলাইছে এয়া মই ৰুম এইটো টাবত আৰু ৰোৱাৰ আগতে ইয়াক ভালকৈ ৰং কৰি লওঁ তাৰপিছত ইয়াত ৰুম ধুনীয়াকৈ মই এই টাবটোত ক'লা ৰং দিছোঁ মোৰ ওচৰত ক'লা ৰং আছিলে সেইকাৰণে মই সেইটোকে দিলোঁ আৰু ৰংটো দিলে দেখিবলৈ ধুনীয়া হয় আৰু বৰষুণত যদি একেৰাহে তিতি থাকে তেতিয়া এই শেলাইটো ইয়াত বহি নাযায় মই সেইকাৰণে ইয়াতে ৰং কৰি দিছোঁ ৰং কৰি হোৱাৰ পাছত মই পুলিটো এইটো টাবতে লগালোঁ আৰু মই মাটিৰ লগত গোবৰ মিহলাই দিছোঁ আৰু দিছোঁ এনেকৈ নাৰিকলৰ বাকলি আৰু মই বেলেগ একো সাৰ ব্যৱহাৰ কৰা নাই আৰু মোৰ এনেকুৱা ফুল অলপ লগাই থোৱা আছে সেইখিনিও আপোনালোকক কেতিয়াবা দেখুৱাম আৰু এই পুলিটো যেতিয়া ডাঙৰ হ'ব তেতিয়া আপোনালোকক নিশ্চয় দেখাম এয়া লৈছোঁ তেতেলীৰ আচাৰ বনাবলৈ অকণমান তেতেলী আৰু এয়া লৈছোঁ অকণমান গুড় এইখিনি মই এতিয়া সৰু সৰুকৈ কাটি ল'ম কেৰাহীখনত মই অকণমান মিঠাতেল গৰম কৰি লৈছোঁ এতিয়া দিম শুকান জলকীয়া 4টামান আৰু দিছোঁ গোটা জিৰা আৰু গোটা জৰণি মই এইখিনি মছলাই ব্যৱহাৰ কৰিম আৰু বেলেগ মছলা ব্যৱহাৰ নকৰোঁ আৰু মই ইয়াতে দিম এতিয়া তেতেলীখিনি মই তেতেলীখিনি এনেকৈ গোটাকৈ দিছোঁ আপোনালোকে ভাঙিও দিব পাৰে তেলতে এতিয়া অকণমান মই ভাঙি ল'ম তেতেলীখিনি ভাঙি হোৱাৰ পাছত এতিয়া দিম মই অকণমান নিমখখিনি ভালকৈ লৰাই লৈছোঁ তেতেলীখিনিৰ লগত আৰু ইয়াতে দিম এতিয়া কাটি থোৱা গুড়খিনি এতিয়া তেতেলীখিনিৰ লগত গুড়খিনি ভালদৰে মিলাই ল'ম আৰু ভালদৰে যদি লৰাই নাথাকে তেতিয়া গুড়খিনি টান হৈ যায় আচলতে গুড় দি দিলে তেতেলীখিনিৰ টেঙাটো অলপ কমি যায় আৰু টেঙা মিঠা দুয়োটাই হৈ যায় তেতিয়া খাবলৈ বেছি টেষ্টি হয় তেতেলী আচাৰ বনাওঁতে একেবাৰে ইজি হয় আপোনালোকে ভালকৈ বনাব জানেই চাগে কিন্তু মই বনাইছোঁ কাৰণে ভিডিঅ'টো আপোনালোকৰ লগতো শ্বেয়াৰ কৰিলোঁ এয়া তেতেলী আচাৰ ৰেডি হৈ গ'ল আৰু মই ভৰাই ল'ম এইটো বটলত আচাৰখিনি আপোনালোকে ফ্ৰিজতো ৰাখিব পাৰে নাইবা বাহিৰতো ৰাখিব পাৰে আচাৰখিনি বহুত দিনলৈকে ভাল হৈ থাকে এতিয়া বনাম মই পাৰ মাংস আৰু পাৰ এটাহে আছিলে সেইকাৰণে মাংসখিনি অলপ কমকৈ ওলাইছে ব'লক তেনেহ'লে বনাবলৈ আৰম্ভ কৰোঁগৈ আজি মই পাৰ মাংস বনাম জুইত মাংস বনালে বহুত টেষ্টি হয় খাবলৈ তেল গৰম হোৱাৰ পাছত মই পিঁয়াজ দুটা কাটি ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াত দি দিম আৰু ভালদৰে লৰাই ল'ম আৰু ইয়াতে দিম তেজপাত এটা আৰু ডালচেনি পাত এটা আৰু ভালকৈ লৰাই ল'ম
ঘৰতে ডালচেনি গছ আছিলে আৰু মই তাৰে পাত আনি ৰাখি থৈছোঁ মাংসত দিবলৈ। পিঁয়াজটো অকণমান ৰঙচুৱা হোৱাৰ পাছত এতিয়া মই মাংসখিনি ইয়াতে দি দিম। আৰু ভালদৰে লৰাই ল'ম। এতিয়া দিম মই আদা নহৰু পেষ্টখিনি আৰু সোৱাদ অনুসৰি নিমখ। ভালকৈ লৰাই ল'ম। আৰু এতিয়া দিম কাটি থোৱা আলুখিনি। এইখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱা হোৱাকৈ। অলপ সময় ভজাৰ পাছত এতিয়া এইখিনি ঢাকি দিম। এতিয়া দিম মই অকণমান জালুকৰ গুড়ি। পাৰ মাংসত জালুক নিদিলে খাই ভাল নালাগে। ইয়াত দিবৰ কাৰণে এতিয়া মই মছলাখিনি ৰেডি কৰি ল'ম। অকণমান দিছোঁ জলকীয়া গুড়ি, জিৰা, ধনিয়া, গৰম মছলা আৰু এচামুচ হালধি। আৰু এইখিনি মই এতিয়া গৰম পানীত 10 মিনিটৰ কাৰণে তিয়াই ৰাখিম। তেতিয়া কালাৰটো ধুনীয়া আহে আৰু মছলাখিনি ভালদৰে সিজি যায়। এতিয়া মই মছলাখিনি মাংসত দি দিম আৰু অকণমান লৰাই লৈ সিজালৈকে সেইখিনি ঢাকি ৰাখিম। আৰু এয়া মাংস নমাব পৰা হৈ গ'ল। আপোনালোকে ভাবিবও পাৰে কিনো পাৰ মাংস বনোৱা ভিডিঅ' দিছে, আপোনালোকেতো ভালকৈ বনাব জানেই, কিন্তু মই কেনেকৈ বনাইছোঁ সেইখিনিহে আপোনালোকক দেখাইছোঁ। আৰু যদিহে আপোনালোকৰ মোৰ বনোৱাখিনি ভাল লাগে তেনেহ'লে জনাবলৈ নাপাহৰিব। আজি ৰাতিৰ ভাত সাজত খালোঁ পাৰ মাংসৰ জোল, পাপৰ আৰু তিয়ঁহৰ চালাড। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। যদিহে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। বাই বাই।